এইখিনি বুলি জানিলে হ'ব অৱশ্যে ধুনীয়া মানুহবোৰক এনেও মানুহে মনত ৰাখে ইছ ৰাম হ'ব দেই বৌ আহক আহক ভিতৰলৈ আহক ব'লা উফ ৰাম জগতে কি কৈছে তাৰ লক্ষ্য নাই পাত কৰিবলৈ পালে এই ভাষাক একো নালাগে আৰু স্কুল বন্ধ হলে মোৰহে গোটেই হাৰাশাস্তি হয় দেই ঐ আলহী আহিছে ঐ আহক আহক কি খবৰ তোমালোকৰ ভালনে আপোনালোক বহকচোন মই চাহ কৰোগে বাইদেউক চিনি পাইছ নহয় তহঁতি হয় পাইছো নতুন বাইদেউৰ লগত চিনাকি হৈ লবি দেই হ'ব বাইদেউ হা ফটো নুতুলিব দেই জানেই নহয় আৰু ৰাগিনী বা যিকোনো ধৰণৰ প্ৰশ্ন নকৰিব দেই ইহঁতক আপুনি ইমান দিন কিয় অহা নাছিলে এজনী বা আপোনাৰ ভণ্টি নহয় মোৰ বান্ধৱীহে তোমালোকে তেখেতক চিনাকি দিয়া নমস্কাৰ আমি ভগৱানৰ বিশেষ অৱতাৰ নমস্কাৰ কোনে শিকালে এইবোৰ ছাৰে শিকালে কাজল বৌ এইখিনি দি দিয়ক না তোমাৰ নাম মন মন ধুনীয়া নাম ইয়ালৈ অহা কিমান দিন হ'ল মানে ইয়াত অহা মোৰ কথাই নাছিল কিন্তু 2-3 মাহ মান হৈছে আচ্ছা ধুনীয়া ন কোনে আঁকিছে ছাৰে আঁকা বুলি কৈছে ছাৰ মানে আমাৰ এই আশ্ৰমৰ মালিক আচ্ছা বাইদেউ চাহ বতৰটোৱে ইমান বেয়া কৰি আহিছে এইদিন বতৰে কি কৰে একদম ভৰসাই নাই জানেনে তাকে ঐ তহঁতি ভিতৰলৈ যা মন এইবোৰ লৈ যাচোন বস্তুবোৰ এইখিনি লোৱা বাইদেউ আকৌ আহিব দেই বাই বাইদেউ বাই ভালকে নিবি মন লাহেকে